নমস্কাৰ শুভাকাংক্ষীসকল, এয়া আমি আহিছোঁ আজিৰ ভিডিঅ' এটা লৈ। আৰু বৰ্তমান আমি আছোঁ নলবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ অঞ্চলৰ ওচৰৰ এটা চৰত, কলতলি চৰ। আৰু বিশেষকৈ মই এখন উপন্যাসৰ কাম কৰি আছোঁ। উপন্যাসখনৰ নাম হৈছে লা মেজো দি আনন্দ। আৰু সেই উপন্যাসখন মোৰ আৰম্ভ হৈছে উজনি অসমৰ পৰা। উজনি অসমত আৰম্ভ হৈ কাহিনীয়ে গতি কৰিছে নামনি অসমলৈ। নামনি অসমৰ পৰা পুনৰ উজনিত কাহিনীৰ সামৰণি হ'ব। খুব সোনকালে উপন্যাসখন আহি আছে। আৰু তাৰে কাৰণে যিহেতু চৰ অঞ্চলৰ মই অংশখিনি লিখিব লাগে, তাৰ কাৰণে মই চৰ অঞ্চল অলপ পৰিভ্ৰমণ কৰি আছোঁ। আজি দেওবাৰ, মোৰ ডিউটিও নাই, গতিকে ভাবিলোঁ চৰ অঞ্চল অলপ কেনেকুৱা ঠাইবিলাক জেগাবিলাক চাই লওঁ। আৰু মোৰ লগত আছে মোৰ দেউতা, এয়া মোৰ কাষতে আছে, আৰু মোৰ ভণ্টি আছে। আৰু আমি এতিয়া ভ্ৰমণ কৰি আছোঁ। আৰু ইয়াত দেখা যায় যে এই অঞ্চলৰ বাসিন্দাবিলাক বিশেষকৈ কৃষিজীৱী আৰু পশুপালক, আপোনালোকে দেখিছে। আৰু পৰিৱেশ খুব সুন্দৰ। আৰু ঘৰবিলাক টিঙৰ ঘৰ, বিশেষকৈ টিঙৰ। আৰু ইয়াত যিহেতু বাৰিষা হয় আৰু উটুৱাই নিয়ে, বিভিন্ন সময়ত চৰবিলাক ভাঙি যায়, কেতিয়াবা স্থানান্তৰিত হ'বলগীয়া হয়, গৰাখহনীয়া উটুৱাই নিয়ে। গতিকে বিশেষ ইয়াত উন্নত ধৰণৰ বা পকা ঘৰ বা পকী পথ দেখা নাযায়। আমাৰ এইবিলাক পথবিলাক এনেকুৱাই পথ আপোনালোকে পাব। আৰু এনেকুৱা পথেৰে মানুহৰ ঘৰৰ পিছে পিছে, বাৰীৰ পিছে পিছে এনেকুৱাকৈ আপোনালোকে যাব লাগিব। আৰু এনেকৈ গৈ এনেই চৰবিলাক বিভিন্ন ঠাইত উপস্থিত হ'ব লাগিব। এই যে আমি সাধাৰণতে আমি গাড়ী মটৰেৰে পকী পথেৰে যাওঁ, তেনেকুৱা পৰিৱেশ ইয়াত নাপাব। নাৱেৰে আহিব লাগিব। নাৱেৰে আহি চৰ অঞ্চলত উপস্থিত হ'ব লাগিব। আৰু হয়, আপোনাৰ গন্তব্যস্থানলৈ হ'লে হয়তো কোনোবাই বাইক আনে, বাইক বা চাইকেল তেনেকুৱাৰে নিজৰ ঠাইলৈ গতি কৰে। আমি এতিয়া যিহেতু বাইক বা স্কুটি অনা নাই, আমি ভ্ৰমণ কৰি আছোঁ খোজকাঢ়ি। আৰু এতিয়া কিমান দূৰ পাওঁ চাওঁ, আৰু তাৰ লগে লগে ভিডিঅ' প্ৰস্তুত কৰি গৈছোঁ। আপোনালোকে গোটেই এয়া পথ, আমি যিটো পথেৰে বৰ্তমান গৈ আছোঁ এইটোৱে পথ। এইটো হ'ল কলতলি চৰৰ। আৰু ইয়াত ঘৰবিলাক আপোনালোকে দেখিছে, মানুহৰ ঘৰ আৰু বাট পদূলি এনেকুৱা। গৈ আছোঁ, কাইলৈ যাম।